মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশমিক ভগ্নাংশৰ ওপৰত কিছু টিক্স লৈ আহিছোঁ, যাক আমি কি পইণ্ট বুলি ক'ম। ইয়াত কি কৈছে আমাক কৈছে যে যিকোনো ভগ্নাংশৰ হৰত 10 বা 10ৰ ঘাত থাকে যদি সেই ভগ্নাংশক দশমিক ভগ্নাংশ বুলি কোৱা হয়। যিবোৰ ভগ্নাংশৰ হৰত 10 বা 10ৰ ঘাত থাকে সেই ভগ্নাংশক দশমিক ভগ্নাংশ বুলি কোৱা হয়। তো কেনেকৈ দশমিক ভগ্নাংশ হ'ব? যেনে আমি কি ল'ম, যেনে 1/10 হ'লে কি হ'ব? 1/10 তাক যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? 0.1। তেতিয়াহ'লে 1/10 অহাৰ লগে লগে কি হৈ গ'ল? ই এটা দশমিক ভগ্নাংশত আমি পাই গ'লোঁ ইয়াক। ঠিক তেনেকৈ যদি ইয়াত আমি 10ৰ ঘাত বুলি কৈছোঁ, 10ৰ ঘাত মানে 10 স্কুৱাৰ, 10ৰ ঘাত কিমান? 2। এতিয়া 1/10 স্কুৱাৰত কিমান হ'ব? 100 হ'লে ইয়াৰ দশমিক ৰূপ কি হ'ব? 0.01। তো ই এটা দশমিক ভগ্নাংশ হৈ গ'ল। ঠিক তেনেকৈ 3 যদি 1000 হয় তেনেহ'লে তাক যদি আমি ঘাতত নিওঁ, ঘাতত নিলে কি পাম? 3/10³ আৰু ইয়াক যদি আমি দশমিকত লৈ যাওঁ, দশমিকত যদি আমি দেখুৱাওঁ তেতিয়াহ'লে কি পাম? তেতিয়াহ'লে ইয়াত হ'ব 0.003। আৰু সেইটো কাৰণে কোৱা হৈছে যিবোৰ ভগ্নাংশৰ হৰত কি থাকে? 10 থাকে বা 10ৰ ঘাতত থাকে তেতিয়াহ'লে সেই ভগ্নাংশবোৰক আমি কি বুলি ক'ম? দশমিক ভগ্নাংশ বুলি ক'ম। ঠিক আছে? যদি এনেকুৱা হয়, এইটোতো দশমিক ভগ্নাংশত কেনেকৈ নিব পাৰে বা কিয় এই ভগ্নাংশক 10 যদি থাকে তেতিয়াহ'লে তাক কিয় দশমিক ভগ্নাংশ কোৱা হয় সেইটো আমি জানিলোঁ। যদি এনেকুৱা থাকে 1.2 তাৰ তলত যদি কি থাকে? 100 থাকে, তেতিয়াহ'লে ইয়াক যদি আমি দশমিকত লৈ যাওঁ, 1.2ৰ তলত যদি 100 থাকে, ইয়াক যদি আমি এই 100টো উঠাওঁ তেতিয়াহ'লে কি হ'ব? এটা দশমিকটো আছে আগতে আৰু দুটা জিৰ'ৰ কাৰণে দুটা দশমিক হ'ব। তেতিয়াহ'লে আমি কিমান পাই যাম? 0.012। টোটেল কি হৈ যাব? আগৰ এক ঘৰ আৰু ইয়াৰে দুটা জিৰ'ৰ কাৰণে দুঘৰ, 3 ঘৰ বাওঁহাতে কি হ'ব? দশমিক বিন্দু বহিব। তো এইটো আছিল 1 নম্বৰ টিক্স। এতিয়া আমি 2 নম্বৰ টিক্সত যাম। 2 নম্বৰটো কি কৈছে আমাক? কৈছে যে দশমিক সংখ্যাৰ একেবাৰে শেষত 0 থাকিলে সংখ্যাৰ মানৰ পৰিৱৰ্তন নহয়। দশমিক সংখ্যাৰ যদি একেবাৰে শেষত কি থাকে? যিমানেই 0 নাথাকক কিয় তাৰ কোনো মানৰ পৰিৱৰ্তন নহয়। তো কেনেকৈ হয় সেইটো আমি চাম। যেনে আমাৰ 0.2 আছে, 0.2ক আমি লিখিব পাৰোঁ 0.20 হয় বা 0.2000। ভেলু কি হ'ব? 0.2 হ'ব। তাৰমানে একদম শেষত থকা 0ৰ কোনো ভেলু নাই, হয়। গতিকে আমি দশমিকৰ শেষত অংকবোৰ সমান কৰিবলৈ কি কৰিব পাৰোঁ? 0.2 যদি দিয়া থাকে তেতিয়াহ'লে 0.200000 এনেকৈ লগাব পাৰোঁ আমি, হয়। যদি এনেকুৱা হয় 0.05 তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে আমি লিখিব পাৰিম 0.05, তাৰপিছত এটা জিৰ' লগাব পাৰোঁ, দুটা জিৰ' লগাব পাৰোঁ, তিনিটা জিৰ', চাৰিটা জিৰ', পাঁচটা জিৰ', যিমান জিৰ' লগাওঁ এই জিৰ'কেইটাৰ কোনো ভেলু নাথাকে। ঠিক আছে? এইটো হৈছে আমাৰ 2 নম্বৰ কি পইণ্ট, দশমিক ভগ্নাংশৰ। নেক্সট আমি 3 নম্বৰ কি পইণ্টত যাম। 3 নম্বৰ কি পইণ্টে কি কৈছে? 3 নম্বৰ জানিবলগীয়া পইণ্টটো হৈছে যদি কোনো ভগ্নাংশৰ হৰ আৰু লবৰ, যদি কোনো ভগ্নাংশৰ হৰ আৰু লবৰ মুঠ দশমিক স্থানৰ সংখ্যা সমান তেন্তে হৰ আৰু লবৰ পৰা সমানে দশমিক আঁতৰালে ভগ্নাংশৰ মানৰ কোনো পৰিৱৰ্তন নহয়। ধৰি ললোঁ এটা ভগ্নাংশৰ কি আছে? 2.2 আছে লব আৰু হৰ কি আছে? 1.3। তেতিয়াহ'লে এই যে পইণ্টৰ পিছত এটা অংক আছে দুয়োটাৰে, গতিকে কি হ'ব? দশমিক স্থানৰ সংখ্যা কি হ'ব? সমান হ'ব আৰু দুয়োটাৰে পৰা আমি 2.2টোক 22 লিখিব পাৰিম, 1.3টোক 13 লিখিব পাৰিম, সমান হ'ব।
তো ইয়াৰ এক্সাম্পল কি হ'ব এক্সাম্পলটো যদি আমি লওঁ এনেকুৱা 1.5 আছে হয় ঠিক আছে ইয়াৰ তলত যদি আমাৰ 2.3 থাকে ইয়াক আমি কি কৰিব পাৰোঁ ইয়াক আমি চালে দেখা পাম যে ইয়াৰো কি আছে এক ঘৰ বাওহাতে দশমিক ইয়াৰো এক ঘৰ বাওহাতে দশমিক গতিকে ইয়াক আমি কি কৰিব পাৰোঁ পয়েন্ট উঠাই দিব পাৰোঁ মানৰ কোনো পৰিৱৰ্তন নহয় ঠিক আছে 1.5 ক 2.3 হৰণ কৰিলে যিমান পাম 15 ক 23 হৰণ কৰিলেও আমি একেই পাম সেই কথাটো কি ইয়াত কোৱা হৈছে ইয়াত সাপোজ 0.2 আছে তলত 0.5 আছে এক আমি লিখিব পাৰোঁ 2/5 হয় সাপোজ আছে কি 1.0013 ইয়াত আছে 0.1123 হয় ইয়াক আমি কি কৰিব পাৰোঁ দশমিক দুয়োটাৰ পৰা সমানে উঠাব পাৰোঁ কাৰণ সমান সংখ্যক অংকৰ বাওহাতে কি আছে দশমিক বিন্দু আছে 10013 আৰু ইয়াত কি পাম আমি only 1123 কাৰণ এই জিৰোৰ কোনো ভ্যালু নাই তো এটো আছিল দশমিক ভগ্নাংকৰ তৃতীয় কি পয়েন্ট এইখিনি আমি জানিলে আমি সহজে কি কৰিব পাৰিম অংকটো কৰিব পাৰিম যিকোনো অংক দিলে নেক্সট আমাৰ 4 নম্বৰ পয়েন্টত যাম আমাৰ 4 নম্বৰ পয়েন্টত কি কৈছে যদি এটা ভগ্নাংকৰ হৰ আৰু লবত বেলেগ বেলেগ সংখ্যক দশমিক থাকে তেন্তে দুয়োটাৰ পৰা কম সংখ্যক দশমিক আতৰালে ভগ্নাংকৰ মানৰ কোনো পৰিৱৰ্তন নহয় তাৰ মানে কি যদি ওপৰত আছে 1.5 আৰু তলত আছে 1.115 তাৰ মানে ওপৰত থাকিব দশমিক বিন্দুৰ পিছত এটা অংক আৰু তলত থাকিব দশমিক বিন্দুৰ পিছত দুটা অংক তেতিয়া হলে আমি দুয়োটাৰ পৰা একেলগে দশমিক বিন্দু একেবাৰে আতৰাই দিব নোৱাৰিম আমি কি কৰিব লাগিব পয়েন্টৰ পিছত এক ঘৰকেহে আমি দশমিক বিন্দু আতৰাব পাৰিম কম সংখ্যক কোট আছে ওপৰত হয় তো কেনেকৈ আমি এক্সাম্পল চাম এক্সাম্পলত মই সাপোজ ললো 2.35 আৰু এটা ললো তলত 1.352 হয় তেতিয়া হলে ইয়াৰ পৰা দশমিক আমি কিমান আতৰাব পাৰিম আৰু কেনেকৈ আতৰাব পাৰিম কৈছো যে বেলেগ বেলেগ সংখ্যক আছে তাৰ মানে ইয়াত আছে কি দুটা অংকৰ বাওহাতে দশমিক ইয়াত আছে তিনিটা অংকৰ বাওহাতে দশমিক তেতিয়া হলে আমি একেলগে গুটেখিনি দশমিক উঠাই দিব নোৱাৰো আমি কি কৰিব লাগিব কম সংখ্যক কিমান আছে 2 হয় নাই দুটা অংকৰ বাওহাতে গতিকে দুটা অংকলৈকে দুয়োটাৰ পৰা আতৰাব পাৰিম তো দুয়োটাৰ পৰা আতৰালে ইয়াত দুটা অংকৰ পৰা আতৰালে তো 235 হৈ যাব আৰু ইয়াত দুটা অংকৰ পৰা আতৰালে 135.2 থাকিব হয় তো এই কথাটো ইয়াত কোৱা হৈছে আৰু এটা যদি আমি এক্সাম্পল লওঁ সাপোজ 0.3 আৰু 1.52 তেতিয়াহলে ইয়াত কি হ'ব ইয়াৰ পৰা আমি কি কৰিব পাৰিম এটা অংকৰ লেফট সাইডে আছে ইয়াত দুটা অংকৰ আছে তো এটা ঘৰ আমি আতৰাব পাৰিম এটা আতৰালে কি হ'ব ইয়াত 03 আৰু ইয়াত কি হ'ব 15.2 তো এই টিক্সটো হৈছে 4 নম্বৰ টিক্স ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আমি নেক্সট ক্লাছত লগ পাম ভগ্নাংকৰ আৰু দশমিক ভগ্নাংকৰ আৰু বিভিন্ন টিক্স আৰু নতুন নতুন প্ৰবলেমৰ সৈতে ঠিক আছে তো আশা কৰোঁ সকলোৱে বুজি পাইছে আৰু যিসকল ছাত্ৰ ছাত্ৰী নতুন প্লিজ সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লাইক কৰি দিব আৰু আপোনালোকে সাপোৰ্ট কৰিব চেনেলটো তেতিয়াহে গ্ৰোথ হ'ব আমাৰ ঠিক আছে আশা কৰোঁ সবে বুজি পাইছে